এইটো আমাৰ অংকিত দেই। অংকিতৰ নামটো কৈ দিয়া ধুনীয়াকৈ। নমস্কাৰ দি ভালকৈ কোৱা, এইফালে চোৱা। অঁ, অংকিতা এতিয়া কি কৰিব? এইখিনি আহা। অংকিতা এতিয়া কবিতা গাব দেই। এইখিনি আহা, এইখিনি আহা। মোৰ নাম অংকিতা। মই এতিয়া কবিতা আবৃত্তিৰ নাম হ'ল বগা বগা বগলী। বগা বগা বগলী বাঁহ গছত পৰে, ক'লা ক'লা কাউৰী জাক পাতি উৰে। জক 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 ৰেলগাড়ী চলে, ৰিম ঝিম বৰষুণ পৰে। পথাৰত বোকা দিলে আজিকালি আছে ধানবোৰ খাবলৈ পথাৰ। নমস্কাৰ। ৰ'বা ৰ'বা, আকৌ ক'লৈ গৈছাগৈ? আৰু এটা গাব লাগিব হা। আৰু এটা গাব লাগিব হা। আমাৰ অংকিতাই ধুনীয়াকৈ গাইছেনে? আপোনালোকে ক'ব দেই। কোৱা আকৌ। নমস্কাৰ, মোৰ নাম অংকিতা। এই নাই হোৱা, ৰ'বা, এইখিনিলৈ আহা। ৰ'বা, নাই হোৱা, নাই হোৱা। এতিয়া কোৱা, এতিয়া কোৱা। নমস্কাৰ, মোৰ নাম অংকিতা। মই এতিয়া কবিতা আবৃত্তিৰ নাম হ'ল ডাঙৰ দাস ক্লাছ। ডাঙৰ দাস ক্লাছ 6 তাকে শুনি তেতিয়া কয় টিক টিক টিক। এদিন এটা বগলীয়ে মাছ নাপালে, তাকে দেখি কেঁকুৰাই বৰ বেজাল পায়। বাহ, ঠিক, বহুত ধুনীয়া লাগিছে দেই। হাত চাপৰি এটা বজাই দিয়ে চবেই। মই বজাই দিওঁ ৰ'বা, হাত চাপৰি এটা। হা, এইখিনিলৈ আহা। আহা। অংকিত আমাৰ ঘৰলৈ কেতিয়া আহিলে কৈ দিয়া। অংকিত আমাৰ ঘৰলৈ কালি আহিলে। আমাৰ অংকিত বহুত দুষ্ট ল'ৰা দেই। মই কৈ দিওঁ নেকি? অংকিতে মোবাইল বেছিকৈ চাই নাই? আপোনালোকে কোনোবাই পুলিচ চুলিচ আছে যদি আমাৰ অংকিতক কৈ দিওঁ নেকি? পুলিচক লৈ যাবলৈ কওঁ নেকি? কৈ দিওঁ হে? অংকিতে মোবাইল বেছিকৈ চাই দেই। অংকিতে কৈ দিয়া। পুলিচক মাতি দিওঁ নেকি? মাতি দিওঁ। দেখিছে, ভয় নকৰে অংকিতে। হ'ব।